সেই দূৰত আপোনালোকে দেখিছে যে সেই নদীখন যিটো নদীৰ পানীৰ মাত আহি আছে সেইখন হৈছে দৈয়াং নদী আৰু এই গাঁওখনৰ নাম হৈছে পদুম পথাৰ গাঁও আৰু ইয়াৰ কাষতে আছে শুকান বিল তাৰ কাষতে আছে সোণালী পথাৰ আৰু তাৰ কাষত আছে কল্যাণপুৰ আৰু ইফালে হৈছে বৰবালি এই গোটেই অঞ্চলটোত এতিয়া সাংঘাতিক ধৰণে মানুহ আতংকত থাকিবলগীয়া হৈছে এই ঘৰটো আপোনালোকে চাওক এই ঘৰটোৰ চোতাললৈকে এতিয়া পানী উঠিলে সিফালৰ ঘৰটো ইতিমধ্যে পানীত ডুব গৈছে আৰু ইয়াত এইখিনি চাওক কমলাৰ পুলি ন কমলাৰ পুলি ইফালে তামোলৰ বাৰী এইখন লাওৰ হেন্দালি আৰু গোটেই বাৰীখন এতিয়া পানীত ডুব গৈছে এনেকৈ গোটেই অঞ্চলটোতে এতিয়া লাহে লাহে পানীত ডুব গৈ আহিছে আৰু ইয়াৰ মূল কাৰণটো হৈছে নাগালেণ্ডত অৱস্থিত নিপকুৰ দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্ট 2018 চনতো এই ঘটনা সংঘটিত হৈছিলে 2018 চনততো মহাপ্ৰলয়ৰ সৃষ্টি হৈছিলে গোটেই দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্ট যিটো 75 মেগাৱাট বিদ্যুৎ উৎপাদন ক্ষমতা সম্পন্ন এই বান্ধৰ পানী এৰি দিয়াৰ ফলত ৰাতিটোৰ ভিতৰতে গোলাঘাটৰ বিস্তীৰ্ণ অঞ্চল এই মেৰাপানী কাছমাৰী পদুম পথাৰৰ পৰা ধৰি সৰু পথাৰ জামুগুৰি বেঙেনাখোৱা কাছমাৰী গোটেই অঞ্চলটোত সাংঘাতিক ধৰণে মানুহ ক্ষয় ক্ষতি হৈছিলে এডাল তামোল গছৰ ওপৰেদি পানী গৈছিলে আৰু তাৰ পাছত ইমান ডাঙৰ পানী হোৱা নাছিলে কিন্তু এইবাৰ আকৌ আমি দেখিছোঁ যে এখন জাননী জাৰি কৰিছে নিপকুৱে যে নিপকু দৈয়াং হাইড্ৰ পাৱাৰ প্ৰজেক্টৰ 4খন গেটৰ পানী ৰেডিয়েল গেটৰ পানী ইতিমধ্যে খুলি দিছে আৰু যি ধৰণে পানীৰ খুঁত আপোনালোকে দেখিছে যে বৈ আছে যিকোনো মুহূৰ্তত যিকোনো বিপদৰ সৃষ্টি হ'ব পাৰে কিন্তু ইতিমধ্যে গোটেই খেতি পথাৰ নষ্ট হৈ গ'ল এতিয়ালৈকে কিন্তু আমি যিমান দূৰ গম পাইছোঁ যে প্ৰশাসনৰ মানুহ বা কৃষি বিভাগৰ মানুহ ইয়ালৈ অহা নাই আৰু গৰু ছাগলী আপোনালোকে দেখিলে গৰু ছাগলী এইবিলাক মানুহ কষ্ট কৰি খোৱা মানুহ পদুম পথাৰ অঞ্চলৰ লোক এওঁলোকে কষ্ট কৰি খায় এইখিনি খেতি মাটি ইয়াত গোটেই ৰবি শস্যৰ খেতি গৰু ছাগলী এতিয়া ওখ ঠাইত ৰাখিবলগীয়া হৈছে পানী চোতাল পালেহি যিকোনো মুহূৰ্তত এতিয়া ঘৰত সোমাব পাৰে গতিকে ইয়ালৈ মোৰ এই ঘৰৰ গৰাকীজন আছে আমাৰ লগত মই দাদাক সুধিব বিচাৰিছোঁ দাদা এইটো কাহানিৰ পৰা পানীটো সোমাইছে বাৰীত এইটো পৰহি নিশাৰ পৰাই হৈ আছে পৰহি নিশাৰ পৰা উঠি আহিছে লাহে বাঢ়ি আছিলে হয় তাৰপিছত যোৱাকালি ৰাতিপুৱা অলপ স্পীডত বাঢ়িলে পানী তাৰপিছত আমিতো ভাবিছোঁ আৰু অলপ উঠিলেতো আৰু পলাব লাগিব আৰু হয় নহয় তাৰপিছত আৰু ৰখিলে যেনিবা আপোনাৰ 10টামান বজালৈকে পানীটো ৰখিলে আপোনাৰ ভেটিৰটো ছাইডলৈকে পানী আহি আছিলে তাৰপিছত ৰখাৰ পিছতহে অলপমান শান্তি নহ'লেতো আৰু ঘৰৰ বয় বস্তুটো গোটেইখিনি ওলাব লাগিব হয় নহয় তাৰপিছত ইফালে ভঁৰাল আছে ভঁৰালৰ ধানটো খাবলৈ লাগিবই বছৰ জোৰা সেইখিনিও ওলাব লাগিব তাৰপিছত তেনেকুৱাতো প্ৰশাসনৰ মানুহতো একো অহা নাই বা চৰকাৰৰ মানুহ কোনো অহা নাই চাবলৈ এতিয়া আকৌ নদীৰ পানী সোঁতটো আমি বহুত বেছি দেখিছোঁ এতিয়াও আপোনালোকৰ ভয় লাগি আছে যিকোনো মুহূৰ্তত বাঢ়িব পাৰে আৰু ইয়াৰ পৰা আপোনাৰ প্ৰায় 2 ফুট পানী বাঢ়িলেতো সেয়া পাই যাব আপোনাৰ বাৰাণ্ডালৈকে পাই যাব চৰকাৰক কৃষি বিভাগক আৰু প্ৰশাসনক আমি দাবী জনাইছোঁ আৰু এই ধৰণে কেৱল মই এই আপোনাৰ ভাল নামটো কি আছিলে অজয় কেৰকেটা এটা কথা ক'ব বিচাৰোঁ মই এতিয়া প্ৰায় 2 সপ্তাহ 3 সপ্তাহমান আগত প্ৰশাসনৰ মানুহ সিফালে আহিছিলে বুলি শুনিছিলোঁ তেতিয়া বৰ্ড চট নমাইছিলে তেতিয়া ইতিমধ্যে মানে পানী নদীতে আছিলে খালি ভুৱা বাতৰি চলাই আছিলে যেনিবা পানী খুলিছে কিমান খুলিছে সেইটো দেখুৱাইছে কিন্তু নদীৰ পানী কিন্তু উঠা নাই হ'লে দেই আৰু যেতিয়া এতিয়া পানী উঠিছে তেতিয়াতো মানুহ চাবলৈ অহা নাই কোনো তেতিয়া একো বৰ্ড অনা নাই একো কৰা নাই এইফালে যোৱাহাইটো ঘৰ দেখিছে ন আগফালে দেখিছে ন এটা ঘৰ যোৱাকালি সিঘৰৰ মানুহ ছাগলী গৰু বুকি আনি ইফালে পাৰ কৰিছে তো তাতো থাকিবলৈ জেগা নাই যোৱাকালি আমাৰ ইয়াতে থাকিলে মানে সিহঁতৰ 4-5টা ল'ৰা ছোৱালী আছে মাইকী মানুহ আছে মতা মানুহ আছে ছাগলী আনিছে গৰু আনিছে ইফালে থৈছে আপোনালোকে শুনিলে যে এজন কেৰকেটা ডাঙৰীয়াই গোটেই কথাখিনি কৈছে যে এতিয়া প্ৰশাসনে একো ব্যৱস্থা কৰি দিয়া নাই ৰাইজে মিতিৰ কুটুম বিচাৰি আহি কাষৰ মুখৰ মানুহৰ ঘৰত আছেহি আৰু পানী হোৱাৰ আগতেই কোনোবাই চাবলৈ আহিছিল কিবা কিবি কথা কৈছিল কিন্তু পানী হোৱাৰ পিছত না নাৱৰ ব্যৱস্থা কৰিছে একো কৰা নাই গতিকে গোলাঘাট জিলাখনত ভয়ংকৰ পৰিৱেশ সৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে মই আকৌ কৈছোঁ নদীৰ যিটো স্পীডত পানী বাঢ়ি আছে যিকোনো মুহূৰ্তত এই গোটেই বিস্তীৰ্ণ অঞ্চল গোলাঘাটৰ জামুগুৰি মেৰাপানী কাছমাৰী বা বেঙেনাখোৱা এই গোটেই সৰু পথাৰ গোটেই বিস্তীৰ্ণ অঞ্চল মই আছোঁ পদুম পথাৰত মই আকৌ কৈছোঁ ইয়াৰ কাষতে শুকান বিল ইয়াৰ কাষতে আছে সোণালী পথাৰ ইয়াৰ কাষতে আছে কল্যাণপুৰ গোটেই বিস্তীৰ্ণ অঞ্চলৰ মানুহে এতিয়া আতংকত কটাবলগীয়া হৈছে গতিকে প্ৰশাসনে মানে পিছলৈ বাট চাই থকাতকৈ মানুহক ঘৰ সোমোৱাটো বাট চাই থকাতকৈ আগতীয়াকৈ শ্বিফ্ট কৰাৰ ব্যৱস্থা কৰক নাৱৰ ব্যৱস্থা কৰক মানুহ জীৱ জন্তু আৰু খেতি পথাৰৰ যিমান কম ক্ষতি কৰিব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰিবলৈ আমি দাবী জনাইছোঁ